মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি 11.1 ৰ 3 নম্বৰ অংকটো কৰিম 3 নম্বৰ অংকটো আছে সোৱা 5 cm, 6 cm আৰু 7 cm বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। প্ৰথমতে আমি ত্ৰিভুজটো অঙ্কন কৰি লব লাগিব। এতিয়া ত্ৰিভুজটো অঙ্কন কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিম 7 cm তোমালোকে প্ৰথমতে স্কেল বহি আৰু পেন্সিল লৈ বহিবা লগে লগে অঙ্কন কৰি যাবা মোৰ লগত অঙ্কন কৰি যাবা তেতিয়া বস্তুটো ইজি হৈ যাব নহলে কিন্তু বহুত টান হ'ব। এতিয়া সব প্ৰথমতে আমি কি কৰিম 7 cm দৈৰ্ঘ্য মই ইয়াত অঙ্কন কৰি লৈছো 7 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অঙ্কন কৰিম। ঠিক আছে 7 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অঙ্কন কৰিম। ধৰি লোৱা এই ৰেখাখণ্ডটো হ'ল 7 cm BC নামকৰণ কৰিছো আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 7 cm নিলিখিলেও অসুবিধা নাই তোমালোকে যদি প্ৰয়োজন হয় বুজাত অসুবিধা হয় লিখি লবা অন্যথা লিখিব নালাগে। এতিয়া তাৰ পাছত এই ৰেখাখণ্ডডালৰ ওপৰত মই এটা এই বাহু দুটা অৰ্থাৎ 6 cm আৰু 5 cm বাহু দুটা এনেকে ৰাখিম যাতে ই এটা ত্ৰিভুজ গঠন কৰে। এতিয়া কেনেকে ৰাখিম কম্পাসৰ সহায়ত। এতিয়া চোৱা মই প্ৰথমতে ইয়াত প্ৰথমতে 6 cm টো জুখি লৈছো। ঠিক আছে 6 cm টো জুখি লৈ ইয়াক কি কৰিছো B বিন্দুত কেন্দ্ৰ কৰি মই কি কৰিম প্ৰথমতে এটা বৃত্তচাপ অঙ্কন কৰি দিম। ঠিক আছে তাৰ পাছত এই 5 cm টো জুখি লৈ এনেকে 5 cm টো জুখি লৈ C বিন্দুত কেন্দ্ৰ কৰি 5 cm জুখি লৈ C বিন্দুত কেন্দ্ৰ কৰি মই আৰু এডাল বৃত্তচাপ অঙ্কন কৰিম যিডাল ধৰি লোৱা A বিন্দুত কটাকটি কৰিব। তে A বিন্দুত কটাকটি কৰিব। এতিয়া মই কি কৰিম স্কেলৰ সহায়ত এই কটাকটি কৰা বিন্দু দুটা সংযোগ কৰি দিম। ঠিক আছে এই কটাকটি কৰা বিন্দুটো মই কেনেকৈ সংযোগ কৰিম স্কেলৰ সহায়ত সংযোগ কৰি দিম। লগে লগে মই এডাল ত্ৰিভুজ পাই যাম। ঠিক আছে আৰু এই ত্ৰিভুজটোৱে হ'ব প্ৰশ্নত দিয়া ত্ৰিভুজ বা প্ৰদত্ত ত্ৰিভুজ। এতিয়া মই কি কৰিম এই 7 cm টো নালাগে দিয়া এতিয়া মই কি কৰিম এই BC বাহুৰ লগত সূক্ষ্ম কোণ কৰাকৈ মই এডাল ৰশ্মি লৈ লম। তাৰ মানে এটো নহয় যে BC ৰ লগতে সূক্ষ্ম কোণ কৰি ৰেখাখণ্ডটো ল'ব লাগিব তোমালোকে যিকোনো বাহুৰ লগত সূক্ষ্ম কোণ কৰাকৈ ৰেখাখণ্ডডাল ল'ব পৰা। মই BC ৰ লগত লম কাৰণ BC ৰ লগত যদি লও তেতিয়াহলে বস্তুটো সুবিধা হয় সেই কাৰণে মই কি কৰিম BC ৰ লগত সূক্ষ্ম কোণ কৰাকৈ সূক্ষ্ম কোণ মিন্স less than 90 অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু BC ৰ লগত সূক্ষ্ম কোণ কৰাকৈ মই এডাল ৰেখাখণ্ড লৈ লৈছো প্ৰথমতে। ঠিক আছে ৰেখাখণ্ড লৈ ইয়াৰ নাম দিছো EX। ঠিক আছে BX এডাল ৰশ্মি লৈ লৈছো অঙ্কনত বস্তুখিনি লিখি দিম। এতিয়া মই কি কৰিম স্কেল ফেক্টৰটো চাম স্কেল ফেক্টৰটো কিমান আছে 7/5। এতিয়া 7/5 ৰ কোনটো ডাঙৰ 7/5 ৰ 7 টো অৰ্থাৎ ওপৰটো ডাঙৰ হয় গতিকে মই কি কৰিম এই ৰেখাখণ্ডডালৰ ওপৰত মই 7টা সমান ভাগ লৈ লম। ঠিক আছে এই ৰেখাখণ্ডডালৰ ওপৰত 7টা সমান ভাগ লৈ লম কাৰ সহায়ত কম্পাসৰ সহায়ত। এতিয়া চোৱা মই যিকোনো দৈৰ্ঘ্য মই 7টা ভাগ লৈ লম। ঠিক আছে মই প্ৰথমতে ইয়াত এটা ভাগ লৈ লৈছো 1 আৰু এটা ভাগ লৈ লম যাতে কম্পাসডাল লৰচৰ নকৰে তেনেকৈ লবা। তাৰ পাছত আৰু এটা ভাগ লৈ লম তাৰ পাছত আৰু এটা ভাগ কেইটা হ'ল 1 2 3 4 5 6 and 7। ঠিক আছে এতিয়া মই কি কৰিম এতিয়া B ইয়াৰ নামাকৰণটো কৰি দিম নামাকৰণটো দিম প্ৰথমটো B আছিলে ইয়াৰ নামটো দি দিয়া B1 ইয়াৰ নামটো দি দিম B2 ইয়াৰ নামটো দি দিম B3 তাৰ পাছত B4 B5 B6 লাষ্টৰটো আছে B7। এতিয়া মই C বিন্দুৰ লগত সংযোগ কৰিম কেনেকৈ সংযোগ কৰিম আমি চাম হৰটো চাম অৰ্থাৎ তলৰটো চাম তলৰটো কি আছে 5 আছে গতিকে মই কি কৰিম এই C বিন্দুটো সংযোগ কৰিম কাৰ লগত B5
B5 ৰ লগত ঠিক আছে C বিন্দুটো সংযোগ কৰি B5 ৰ লগত C বিন্দুটো B5 ৰ লগত সংযোগ কৰি দিয়া B5 ৰ লগত সংযোগ কৰি দিম সংযোগ কৰি দিয়াৰ পিছত মই কি কৰিম আৰু এডাল ৰেখাখণ্ড এই B5C ৰ সমান্তৰালকৈ আৰু এডাল ৰেখাখণ্ড অংকন কৰিম B7 ৰ মাজেদি ঠিক আছে তাৰ কাৰণে কি কৰিব লাগিব এই বিন্দুটো অলপ বঢ়াই দিব লাগিব ঠিক আছে বঢ়াই লোৱা কিয় বঢ়াইছো এইখিনি অংকনত লিখি দিম তেতিয়া বুজি পাই যাবা বঢ়াই দিয়া অলপ দুটাকে বঢ়াই দিছো কাৰণ বঢ়াব লাগিবই যদি এতিয়া মই কি কৰিম এডাল সমান্তৰাল ৰেখাখণ্ড অংকন কৰিম এই B5C ৰ সমান্তৰালকৈ মই আৰু এডাল ৰেখাখণ্ড অংকন কৰিম B7 ঠিক আছে সমান্তৰাল ৰেখাখণ্ড অংকন কৰিবৰ কাৰণে কেনেকৈ অংকন কৰিব লাগে তোমালোকে জানাই প্ৰথমতে কি কৰিব লাগে যিকোনো এটা বেহাৰ্দ লৈ অৰ্থাৎ কম্পাছডালৰ যিকোনো বেহাৰ্দ লৈ এটা বৃত্তচাপ এনেকৈ টানি দিব লাগে ঠিক আছে ঠিক তাৰ পাছত এই বৃত্তচাপটোৰ দৈৰ্ঘ্য সলনি নকৰাকৈ অৰ্থাৎ ইয়াৰ বেহাৰ্দ সলনি নকৰাকৈ আৰু এটা বৃত্তচাপ অংকন কৰিব লাগে যিটো বিন্দুৰ মাজেৰে সমান্তৰাল ৰেখাটো অংকন কৰিম ঠিক আছে যেহেতু B7 বিন্দুৰ মাজেৰে সমান্তৰাল ৰেখাটো অংকন কৰিম গতিকে B7 ত মই কি কৰিছো আৰু এডাল বৃত্তচাপ অংকন কৰি দিছো তাৰ পাছত মই কি কৰিম এই বৃত্তচাপটো কটাকটি কৰা বিন্দু দুটাৰ মাজৰ দূৰত্ব মই কম্পাছেৰে এনেকৈ জুখি লম ঠিক আছে এনেকৈ জুখি লৈ এই B5 বিন্দুত নহয় এই বৃত্তচাপটোৱে যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোত কেন্দ্ৰ কৰি ইয়াত লাগি আছে যেন B6 বিন্দুত কেন্দ্ৰ কৰি আছো কিন্তু B6 বিন্দুত নহয় এই বৃত্তচাপটোৱে যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোত কেন্দ্ৰ কৰি মই এডাল বৃত্তচাপ অংকন কৰিম আৰু ধৰি লোৱা এইটো G বিন্দুত কটাকটি কৰিছে আৰু এতিয়া মই সংযোগ কৰি দিম B7 ৰ পৰা মই এনেকৈ সংযোগ কৰি দিম ঠিক আছে B7 ৰ পৰা কটাকটি বিন্দুৰ মাজেৰে গৈ একদম বৰ্ধিত অংশ BC ৰ বৰ্ধিত অংশ সেট কৰিব আৰু লগে লগে তাৰ নাম দি দিম আমি C ডেশ বা C প্ৰাইম বুলি আমি ক'ব পাৰো ঠিক আছে এতিয়া এই C ডেশ বিন্দুটো পোৱাৰ লগে লগে মই কি কৰিম C ডেশ বিন্দুত মই আৰু এডাল সমান্তৰাল ৰেখা অংকন কৰিম কাৰ সমান্তৰালকৈ AC ৰ সমান্তৰালকৈ আৰু এডাল ৰেখাখণ্ড অংকন কৰি যিটো A ডেশ বিন্দুত সেট কৰিব এতিয়া সমান্তৰাল ৰেখা কেনেকৈ অংকন কৰে তোমালোকে নিশ্চয় জানা এতিয়া কি কৰিম প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে যিকোনো বেহাৰ্দলৈ C বিন্দুত কেন্দ্ৰ কৰি ঠিক আছে যিকোনো বেহাৰ্দলৈ C বিন্দুত কেন্দ্ৰ কৰি মই এনেকৈ এটা বৃত্তচাপ আঁকি দিম আৰু বেহাৰ্দটো সেম ৰাখি বা একে ৰাখি C ডেশ বিন্দুত কেন্দ্ৰ কৰি ঠিক আছে বেহাৰ্দটো একে ৰাখি C ডেশ বিন্দুত কেন্দ্ৰ কৰি মই আৰু এটা বৃত্তচাপ অংকন কৰি দিম তাৰ পাছত কম্পাছেৰে এইখিনিৰ মাজৰ দৈৰ্ঘ্যটো জুখি লম ঠিক আছে এইখিনিৰ মাজৰ দৈৰ্ঘ্যটো জুখি লৈ যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোত কম্পাছৰ জোঙা মূৰডাল ৰাখি মই কি কৰিম এনেকৈ বৃত্তচাপ এটা অংকন কৰি দিম তাৰ পাছত C ডেশ বিন্দু আৰু কটাকটি কৰা বিন্দুৰ মাজেৰে আমি এনেকৈ এডাল ৰেখাখণ্ড অংকন কৰি দিম ঠিক আছে এনেকৈ এডাল ৰেখাখণ্ড অংকন কৰি দিম আৰু যিটো বিন্দুত কাটিব সেই বিন্দুটোৰ নাম দি দিম আমি A ডেশ ঠিক আছে এই বিন্দুটোৰ নাম দি দিম A ডেশ প্ৰশ্নটো যদি হৈছে এইখিনি সলিউশনত আহিব হ্যাঁ প্ৰশ্নটো যদি হৈছে এতিয়া অলপ মুছি দিছো আৰু বাহুটো অলপ মানে মুছি দিছো আধাটো এতিয়া সমান্তৰাল ৰেখাটো অংকন কৰা হ'ল আৰু লগে লগে আমি এটা ত্ৰিভুজ পাই গলো ত্ৰিভুজ A ডেশ B C ডেশ আৰু এই ত্ৰিভুজ A ডেশ B C ডেশে হ'ল আমাৰ অংকন কৰিবলগীয়া বা আঁকিবলগীয়া ত্ৰিভুজ এতিয়া মই কি কৰিম অংকনৰ পৰ্যায়বোৰ লিখিম আৰু লগে লগে তোমালোকক আকৌ সেই অংকনৰ পৰ্যায় মতে এই বস্তুখিনি তোমালোকক বুজাই যাম এইখিনি তোমালোকে অংকনটো প্ৰথমতে কৰি লোৱা তাৰ পাছত মই অংকনৰ পৰ্যায়সমূহ লিখিম তেছোৱা এই ত্ৰিভুজটো প্ৰথমতে মই এই ত্ৰিভুজটোৰ কাৰণে অৰ্থাৎ প্ৰদত্ত ত্ৰিভুজটোৰ কাৰণে অংকনৰ পৰ্যায়সমূহ লিখিছো তে প্ৰথমতে চোৱা কেনেকৈ লিখা হৈছে যেনেকৈ অংকন কৰিছিলো বস্তুটো যেনেকৈ চিত্ৰটো অংকন কৰিছিলো ঠিক তেনেকৈ ইয়াত লিখি দিয়া হৈছে 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড BC লোৱা হ'ল 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ইয়াৰ দৈৰ্ঘ্যটো হ'ল 7 সেন্টিমিটাৰ ঠিক আছে 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড BC লোৱা হ'ল তাৰ পাছত লিখিছো C
6 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ মই কি কৰিছিলো 6 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ বি বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰা হল অৰ্থাৎ এটা বৃত্তচাপ অঙ্কন কৰিছিলো সেই বস্তুখিনি লিখি আছো হা এটা চোৱা নাম্বাৰ 3 পইণ্টটো চোৱা নাম্বাৰ 3 এটো 4 হ'ব নাম্বাৰ 3 পইণ্টটো আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ তাৰ পাছত কি কৰিছিলো 6 সেন্টিমিটাৰলৈ এটা বৃত্তচাপ এনেকৈ অঙ্কন কৰিছিলো যদি আমি এটো ফালে চাও তেতিয়া হলে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এনেকৈ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ প্ৰথমতে বি বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিছিল এনেকৈ ঠিক তাৰ পিছতে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ সি বিন্দুত কেন্দ্ৰ কৰি তাৰ পিছত কি কৰিছিল 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ মই জুখি আকৌ দেখুৱাই দিছো 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ সি বিন্দুত কেন্দ্ৰ কৰি মই আৰু এটা বৃত্তচাপ এনেকৈ অঙ্কন কৰিছিল ঠিক আছে অঙ্কন কৰাত 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ সি বিন্দুত কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ অঙ্কন কৰা হল যিটো এ বিন্দুত ছেদ কৰিছে ঠিক আছে যিটো এ বিন্দুত এই বিন্দুটোত ছেদ কৰিছে বা তোমালোকে লিখিব পাৰা কটাকটি কৰিছে ঠিক আছে তাৰ পিছত 4 নম্বৰ পইণ্টটো চোৱা এ বি আৰু এ সি সংযোগ কৰা এই এ বি আৰু এ সি সংযোগ কৰাত প্ৰদত্ত ত্ৰিভুজ এ বি সি পোৱা গল এই বিন্দু কেটা সংযোগ কৰাত আমি কি পালো এই আমাৰ প্ৰশ্নত দিয়া ত্ৰিভুজটো অৰ্থাৎ প্ৰদত্ত ত্ৰিভুজটো পাইছো এতিয়া এই ত্ৰিভুজটোৰ সমান্তৰ সদৃশকৈ আৰু এডাল ত্ৰিভুজ অঙ্কন কৰিব লাগে এতিয়া এই ত্ৰিভুজ অৰ্থাৎ এ বি সি ত্ৰিভুজটোৰ সদৃশকৈ আৰু এটা ত্ৰিভুজ অঙ্কন কৰিব লাগে তাৰ কাৰণে অঙ্কনৰ পৰ্যায়সমূহ লিখিম এতিয়া চোৱা এইখিনি মুছিব লাগিব লিখি লোৱা এতিয়া আগৰখিনি যদি লিখি লৈছে নেক্সট চোৱা নেক্সট পইণ্টটো আছে 5 নম্বৰ বি সিৰ হৈতে হুকমকোণ কৰাকৈ এই বি সিৰ হৈতে হুকমকোণ কৰাকৈ আমি এডাল ৰশ্মি অঙ্কন কৰিছিলো যাৰ নাম দিছিলো bx অৰ্থাৎ সেম বস্তুখিনিকে লিখিছো বি সিৰ হৈতে হুকমকোণ কৰাকৈ bx ৰশ্মি লোৱা হল ঠিক আছে তাৰ পাছত নাম্বাৰ 6 bx ৰ ওপৰত 7টা বিন্দু কিয় কৈছিল 7টা বিন্দু আছিল এই আমাৰ স্কেল ফেক্টৰটো আছিল 7/5 তাৰে যেটো ডাঙৰ আছিল হিমানটা ভাগ কৰিব লাগে ইয়াত হিমানটা ভাগ লৈ লব লাগে সেই কাৰণে bx ৰ ওপৰত 7টা বিন্দু b1 b2 b3 b4 b5 b6 আৰু b7 লোৱা হল যাতে bb1 অৰ্থাৎ bb1 এইখিনিৰ মাজৰ দূৰত্ব b1 b2 এইখিনিৰ মাজৰ দূৰত্ব এইখিনিৰ মাজৰ দূৰত্ব অৰ্থাৎ গোটেইখিনিৰ মাজৰ দূৰত্ব সমান দ্যাট মিন্স b1 equal to b1 b2 equal to b2 b3 equal to b3 b4 equal to b4 b5 equal to b5 b6 equal to b6 b7 হয় ঠিক আছে তাৰ পাছত কি কৰিছো b5c সংযোগ কৰা হল তাৰ পাছত কি কৰা হৈছে b5c সংযোগ কৰা হৈছে কিয় সংযোগ কৰা হৈছে কাৰণ আমি হৰটো চাও তলৰটো চাও তলত 5 আছে সেই কাৰণে কি কৰা হৈছে c লগত b5 টো সংযোগ কৰা হৈছে ঠিক আছে সংযোগ কৰাৰ পাছত b5 ৰ সমান্তৰালকৈ আৰু এটা ৰেখাখণ্ড অঙ্কন কৰা হৈছে এইখিনি কথাকে লিখিছো b5 ৰ পৰা এডাল ৰেখাখণ্ড b5c প্যাৰেলাল b7c অঙ্কন কৰা হল যি bc ৰ বৰ্ধিত অংশ মানে বঢ়াই দিয়া অংশ প্ৰথমতে কিয় বঢ়াই লৈছিল বস্তুখিনি bc ৰ বৰ্ধিত অংশ মানে বঢ়াই দিয়া অংশ bc ৰ বৰ্ধিত অংশ c' বিন্দুত ছেদ কৰিছে ঠিক আছে নেক্সট পইণ্ট 9 c' বিন্দুৰ পৰা ac ৰ সমান্তৰালকৈ ইয়াত c' বিন্দুটো পোৱাৰ লগে লগে c' বিন্দুৰ পৰা ac ৰ সমান্তৰালকৈ অৰ্থাৎ এই ৰেখাখণ্ডটোৰ সমান্তৰালকৈ ac ৰ সমান্তৰালকৈ আৰু এটা ৰেখাখণ্ড অঙ্কন কৰিছো যি কি কৰিছে ab ৰ বৰ্ধিত অংশ অৰ্থাৎ ab ক বঢ়াই দিয়া অংশ a' ক ছেদ কৰিছে ঠিক আছে নেক্সট গতিকে ত্ৰিভুজ a' b c' হল আঁকিবলগীয়া ত্ৰিভুজ ঠিক আছে এইখিনি লিখি লোৱা তাৰ পাছত যুক্তিটো দি দিম যুক্তিটো যদি তোমালোকক পৰীক্ষাত কৈ দিয়ে প্ৰশ্নটো এটো দি ব্ৰেকেটত দি দিয়ে অঙ্কনৰ পৰ্যায়সমূহ লিখিবা তেতিয়া হলে যুক্তিটো দিব নালাগে আৰু যদি ডাইৰেক্ট কোৱেশ্চনটো এনেকে দি দিয়ে তেতিয়া হলে অঙ্কনৰ পৰ্যায়সমূহ লিখি যুক্তিটো দি তৈ আহিবা কাৰণ ইমান টান নহয় ইজি হয় আৰু মই তোমালোকক যুক্তিও দি দিম অঙ্কনৰ পৰ্যায়টো দিলৈ অলৰেডি যুক্তিটো দি দিম আৰু তোমালোকে প্ৰশ্নত যেনেকৈ আহে উত্তৰটো দি দিবা ঠিক আছে লিখি লোৱা এতিয়া যুক্তিটো চোৱা প্ৰথমতে লিখিম ইয়াত মানে কো ত্ৰিভুজটো আৰু বুজি পাইছা ইয়াত মানে ত্ৰিভুজটো কি আছে a b5c is parallel to b7c
সি ডেছ ব্ৰেকেটত লিখি দিব পাৰা অঙ্কন মতে ঠিক আছে অঙ্কন মতে নেক্সট এতিয়া চোৱা এইটো আৰু এইটোৰ সমান্তৰাল থেলছৰ উপপাদ্যটো কি আছিল যদি এটা সমদ্বিবাহু ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ আৰু এডাল বাহু থাকে তেতিয়া হলে তৃতীয় বাহুটোৰ কি হয় বাকি দুটা বাহু সমান অনুপাতত ভাগ কৰে অৰ্থাৎ বাকি দুটা বাহু সমান অনুপাতত ভাগ কৰে গতিকে থেলছৰ উপপাদ্যৰ মতে আমি লিখিব পাৰো BB5 ডিভাইড বাই BB5 এইখিনিৰ পৰা এইখিনি তাৰ পিছত B5 B7 তলত লিখিম B5 B7 ঠিক আছে ইকুৱেল ইয়াৰ ইকুৱেল টু এইখিনি আৰু এইখিনি লিখিছো ঠিক তেনেকৈ ইয়াৰ অপোজিট বাহুটো কি আছে BC ইয়াত লিখিম BC আৰু তলত কি লিখিম CC ডেছ ঠিক আছে কিন্তু আমি কি লিখিব পাৰিম BB5 ডিভাইড বাই B5 B7 ইকুৱেল টু এই BB5 ৰ মাজত কেইটা ভাগ আছে 1 2 3 4 5 অৰ্থাৎ BB5 ৰ মাজত ভাগ আছে 5টা আৰু তলত কেইটা আছে 1 2 B5 ৰ পৰা B7 লৈকে কেইটা ভাগ আছে দুটা ভাগ গতিকে আমি লিখি দিম 5/2 তাৰ পাছত এতিয়া চোৱা এইখিনি ইকুৱেল টু এইখিনি ঠিক আছে আকৌ এইখিনি ইকুৱেল টু এইখিনি দ্যাট মিন্স এইখিনি ইকুৱেল টু এইখিনি গতিকে আমি লিখিব পাৰিম BC ডিভাইড বাই CC ডেছ ইকুৱেল টু 5/2 ঠিক আছে এতিয়া চোৱা এতিয়া মই কি কৰিম এই দুটাৰ মাজত এটা সম্পৰ্ক পাই গলো হয়নে এইটো বাহু আৰু এইটো বাহুৰ মাজত এটা সম্পৰ্ক পাই গলো এতিয়া মই কি কৰিম এই বাহুটো একদম দীঘল বাহুটো লৈ লম ঠিক আছে দীঘল বাহুটোক হেৰি কৰিম কনসিডাৰ কৰিম দীঘল বাহুটো কি আছে BC ডেছ C নহয় BC ডেছ তাৰ পাছত তলত লিখিম চুটি বাহুটা কি আছে BC ইকুৱেল টু এই BC ডেছ বাহুটো যে গঠন হৈছে এটো কেনেকৈ গঠন হৈছে BC প্লাস CC ডেছ ঠিক আছে BC আৰু CC ডেছ প্লাস কৰিলে আমি এই দীঘল বাহুডাল অৰ্থাৎ BC ডেছ বাহুডাল পাই যাম তলত কি আছে BC ইয়াকটো আৰু ভাগ কৰিব নোৱাৰি কাৰণ ইয়াত BC ইয়াত কোনো মাজত টুকুৰা নাই গতিকে ভাগ কৰিব নোৱাৰি যেনেকৈ তেনেকৈ ৰাখি দিছো নেক্সট পইণ্ট নেক্সট তলে লিখি যাও নেক্সট মই কি কৰিম BC ডিভাইড বাই BC মাজত প্লাস আছিল প্লাস দিম ঠিক আছে মাজত প্লাস আছে প্লাস দিছো পিছত কি কৰিম CC ডেছ ডিভাইড বাই লিখিম CC ডেছ ডিভাইড বাই BC এতিয়া চোৱা ইয়াত আছে কি BC ইয়াত BC ডিভাইড বাই CC ডেছ ইয়াত কি আছে CC ডেছ টো ওপৰত আছে আৰু BC টো তলত আছে গতিকে উল্টা হৈ আছে গতিকে আমি লিখি দিব পাৰিম মই সাইডত লিখি আছো বস্তুখিনি BC ডেছ লিখি লৈছো এবাৰ BC ডেছ পাৰিলে ইমপ্লাইজ দি লবা BC ডেছ ডিভাইড বাই BC ডেছ ডিভাইড বাই BC ইকুৱেল টু ABC আৰু ABC কেনসেল থাকিব কিমান 1 প্লাস তাৰ পাছত CC ডেছ ডিভাইড বাই BC অৰ্থাৎ এই বস্তুখিনি ইয়াতে উল্টি আছে ন গতিকে মই ইয়াত আছে 5/2 মই লিখি দিম কি 2/5 ঠিক আছে নেক্সট লিখি যোৱা ইয়াৰ যদি লহা গলো তেতিয়ালে কি হ'ব 5 ইয়াৰ তলত মনে 1 আছে 1 5ত 5 টাইমস into 1 5 plus 5 5ত 1 times into 2 7 equal to কি আছে 5 5ত 1 times into 2 তাৰ পিছত 5 plus 2 কিমান হ'ব 7 তলত আছে 5 আমাৰ স্কয়াৰ ফ্যাক্টৰটো 7/5
গতিকে ইয়াক আৰু উল্টাব নালাগে, লৰচৰ কৰিব নালাগে। আগত আমি উল্টাই দিছিলোঁ, যদি নিমিলে তেতিয়াহ'লে স্কেল ফেক্টৰটোৰ লগত নিমিলে আমি বস্তুখিনি উল্টাই দিছিলোঁ। যিহেতু এই বস্তুটো স্কেল ফেক্টৰৰ লগত মিলি গ'ল ডাইৰেক্ট, গতিকে উল্টাব নালাগে। বি চি ডেছ ডিভাইড বাই বি চি, আৰু ইয়াক ইকুৱেশ্যন 1 এটা দি থোৱা। ঠিক আছে, এইখিনি লিখি লোৱা, মই অলপ মুচিব লাগিব। এতিয়া মই কি কৰিছো, আগৰখিনি তোমালোকে লিখি লৈছা যদি মই লাষ্টত বি চি ডেছ ডিভাইড বাই বি চি ইকুৱেল টু 7/5 টো এটা সাইডত ৰাখি দিছো, এইটো আমাৰ দৰকাৰ হ'ব, গতিকে ইয়াক ইকুৱেশ্যন 1 দি ৰাখি দিছো। এতিয়া চোৱা, এতিয়া যিহেতু এই ত্ৰিভুজটোৰ, এই সৰু ত্ৰিভুজটোৰ সদৃশকৈ আৰু এটা ত্ৰিভুজ অংকন কৰিব লাগে। ত্ৰিভুজটো আমি অংকন কৰিছো। এতিয়া মই চেক কৰিম এই ত্ৰিভুজটো, এই ডাঙৰ ত্ৰিভুজটো অৰ্থাৎ ত্ৰিভুজ এ ডেছ বি চি ডেছ আৰু এ বি চি, এই ত্ৰিভুজ দুটা সদৃশ হয় নে নহয়। যদি সদৃশ হয় তেতিয়াহ'লে আমাৰ কামত আমি সাকসেস। এতিয়া চোৱা, ত্ৰিভুজ, প্ৰথম ত্ৰিভুজটো আছে ত্ৰিভুজ এ ডেছ বি চি ডেছ আৰু ত্ৰিভুজ এ বি চি, যিকোনো দুটা বস্তু মিলি গ'লে হৈ গ'ল। সদৃশৰ কাৰণে দুটা মিলিব লাগে। সদৃশ শৰ্তসমূহ তোমালোকৰ মনত আছে চাগে। প্ৰথমতে চোৱা, এইটো কোণ আৰু এইটো কোণ ইকুৱেল, কাৰণ অনুৰূপ কোণ। ঠিক আছে, অনুৰূপ কোণ, এংগল আমি লিখিব পাৰিম এংগল এ চি বি, যেহেতু ডেছটো আগত লিখিছো গতিকে লিখিম এ ডেছ চি ডেছ বি ইকুৱেল টু এ চি বি, ব্ৰেকেটত লিখি দিবা অনুৰূপ কোণ, অনুৰূপ কোণ। ঠিক আছে, নেক্সট তাৰপাছত এই বি কোণটো দুয়োটা ত্ৰিভুজৰ কাৰণে সাধাৰণ কোণ হয়নে? বি কোণটো দুয়োটা ত্ৰিভুজৰ কাৰণে সাধাৰণ কোণ, গতিকে আমি লিখিম এংগল এ বি নহয়, ডেছটো আগত লিখিম এ ডেছ বি চি ডেছ ইকুৱেল টু এংগল এ বি চি, আৰু ব্ৰেকেটত লিখি দিম উমৈহতীয়া কোণ বা সাধাৰণ কোণ, সাধাৰণ কোণ। ঠিক আছে, এতিয়া দুটা কোণ সমান, গতিকে ত্ৰিভুজ দুটা সদৃশ, দুটা কোণ সমান হলে ত্ৰিভুজ দুটা সদৃশ বুলি আমি ক'ব পাৰো সদৃশ শৰ্ত মতে। এতেকে triangle A dash B C dash is similar to triangle ABC, শর্তটো হ'ব A শর্ত মতে। ঠিক আছে, শর্ত মতে। ঠিক আছে, যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে ইয়াৰ অনুৰূপ বাহুবিলাকৰ অনুপাতবিলাক সমান হ'ব লাগিব। সদৃশ ত্ৰিভুজৰ কথাটো এইটোৱে, সদৃশ ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাকৰ অনুপাতবোৰ সমান। ঠিক আছে, অনুৰূপ বাহুবিলাকৰ অনুপাতবোৰ সমান, গতিকে আমি লিখিব পাৰিম এ ডেছ বি ডিভাইড বাই এ বি। ঠিক আছে, এ ডেছ বি ডিভাইড বাই এ বি ইকুৱেল টু লিখিব পাৰিম এ ডেছ চি ডেছ ডিভাইড বাই এ চি, এ ডেছ চি ডেছ ডিভাইড বাই এ চি ইকুৱেল টু আমি লিখি দিব পাৰিম বি চি ডেছ ডিভাইড বাই বি চি। এতিয়া চোৱা, এই বি চি ডেছ ডিভাইড বাই বি চি এই দুটাৰ সমান, গতিকে এই দুটাৰ সমান এইখিনি। ঠিক আছে, এইখিনিৰ সমান এইখিনি, এইখিনিৰ সমান এইখিনি, আকৌ এইখিনিৰ সমান চোৱা এইখিনি। ঠিক আছে, গতিকে মই ইয়াত লিখি দিব পাৰো যদিও নিলিখো, কাৰণ যেহেতু ত্ৰিভুজ দুটা সদৃশ, সদৃশ শৰ্তখিনি ইয়াত এপ্লাই কৰি লিখিছো। যদি ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহ'লে কি হয় সেই কথাখিনি মই লিখিছো। এতিয়া কি কৰিম, ইমপ্লাইজ কৰিম, সেম বস্তুখিনি লিখিম এ ডেছ বি ডিভাইড বাই এ বি ইকুৱেল টু এ ডেছ চি ডেছ ডিভাইড বাই এ চি ইকুৱেল টু বি চি ডেছ ডিভাইড বাই বি চি ইকুৱেল টু লিখি দিম, ইকুৱেল টু কি লিখি দিম 7/5, আৰু 7/5 অনুপাতত আমাৰ এটা ত্ৰিভুজ অংকন কৰিব দিছিলে, আৰু ব্ৰেকেটত লিখি দিম ইকুৱেশ্যন 1 ৰ পৰা। ঠিক আছে, ব্ৰেকেটত লিখি দিম ইকুৱেশ্যন 1 ৰ পৰা, আৰু তলত এটা কথা লিখি দিব পাৰো প্ৰশ্নটোৰ মতে, এতেকে ত্ৰিভুজ এ ডেছ বি চি ডেছ সেই হল
হ'ল আঁকিবলগীয়া ত্ৰিভুজ ত্ৰিভুজ যাৰ দাঁড়ি এটা দি দিব পাৰা যাৰ বাহুবোৰ ত্ৰিভুজ ABC ৰ বাহুৰ 7/5 গুণ ঠিক আছে 7/5 গুণ এইখিনি আছিলে আজিৰ সলিউশনটো ঠিক আছে লিখি লোৱা